অসম পুলিচৰ যি নতুন পোষ্ট আহিছিল তাৰ বাবে এপ্লাই ষ্টাৰ্ট হৈ গল যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ ওপৰত মই অলৰেডি ভিডিও আপলোড কৰিছিলো যে এই পোষ্টৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বুলি কৈছিলো ফাইনালি এপ্লাই লিংকটো এক্টিভেট হৈ গল যদি আপোনালোকে এতিয়াও এই পোষ্টত এপ্লাই কৰা নাই ভিডিওৰ ডেসক্ৰিপচনত মই লিংক দি দিম তাত ক্লিক কৰি ধুনীয়াকৈ এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এই ভিডিওটোত এই পোষ্টৰ বিষয়ে থুলমূলকৈ কম তাৰ লগতে কেনেকৈ নিজৰ মোবাইলত এপ্লাই কৰিব লাগে সেইখিনি বস্তু ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম ভিডিওটো ভালদৰে চাওক তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছে তেনেহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো এই পোষ্টত এপ্লাই কৰাৰ আগতে ইয়াৰ কোৱালিফিকেশন কিমান লাগে এজ লিমিট কিমান লাগে বয়স কিমান হ'ব লাগে সেইখিনি বস্তু আমি প্ৰথমতে জানি লওঁ তাৰ বাবে আমি আহিছো আমাৰ যেটো অফিচিয়েল ৱেবসাইট আছে indiafastjobalert.com ইয়াতে অলপ তল স্ক্ৰল কৰিছো যদি আপোনাৰ টেলিগ্ৰামৰ এপ আছে তেনেহলে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জয়েন কৰি ল'ব আমি তল অলপ স্ক্ৰল কৰিছো সো ইয়াতে দেখিব পাইছে এই পোষ্টত এপ্লাই কৰা যেটো লাষ্ট ডেট দিয়া হৈছে 15 ফেব্ৰুৱাৰী 2024 মানে 15 দিন এপ্লাই সময় দিছে যদি এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব তো ইয়াতে টোটাল ভেকেন্সি আছে 271 টোটাল ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এটা কনষ্টেবলৰ পোষ্ট আছে আৰু ড্ৰেছাৰ পোষ্ট আছে মানে ইয়াতে দুই ধৰণৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব এইটো হৈছে কনষ্টেবল গ্ৰেড 3 যেটো আজি অলপ দিনৰ আগত যেতিয়া এইটো পোষ্ট আহিছিল এইটো গাৰ্ডমেন বুলি কোৱা হৈছিল কিন্তু বৰ্তমান এইটো কনষ্টেবল গ্ৰেড 3 বুলি কোৱা হয় তো ইয়াতে টোটাল পোষ্ট মুকলি হৈছে 269 ইউআৰ বাবে 82 টা পোষ্ট আছে OBC বাবে আছে 64 টা পোষ্ট STP বাবে 24 SC ৰ বাবে 17 STH ৰ বাবে 77 টোটাল 269 পোষ্ট আপোনালোকে কনষ্টেবলত দেখিবলৈ পাব যদি আমি ড্ৰেছাৰ কথা পাতো ড্ৰেছাৰ দুটা পোষ্ট আছে এটা আছে SC ৰ বাবে আৰু এটা আছে STH ৰ বাবে কৈছো এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ নামটো থাকিব লাগিব অসমীয়া ল্যাঙ্গুৱেজটো ক'ব পৰাটো বাধ্যতামূলক আৰু ইয়াতে এপ্লাই কৰিবলৈ যেটো বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব যদি আপুনি ST বা SC হয় তেনেহলে 45 লৈকে পাৰিব যদি আপুনি OBC বা MOBC হয় তেনেহলে 43 ইয়াৰ্ছ লৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব এই পোষ্টত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন বিচৰা হৈছে কনষ্টেবলত এপ্লাই কৰিবলৈ কোৱালিফিকেশন লাগিব মেট্ৰিক পাস কৰা হ'ব লাগিব তাৰ লগতে হয়তো হোমগাৰ্ডৰ সাৰ্টিফিকেট নহলে NCC সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপুনি কনষ্টেবলত এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট যেটো পোষ্ট হৈছে এটো হৈছে ড্ৰেছাৰ পোষ্ট হয় ড্ৰেছাৰ পোষ্টত এপ্লাই কৰিবলৈ সিম্পল 10 পাস হলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে সকলো কাষ্টৰ ল'ৰা ছোৱালীৰ বাবে ইয়াতে পোষ্ট ভিডিওৰ ডেসক্ৰিপচনত মই লিংক এটা দি দিম তাত ক্লিক কৰাৰ পিছতে ডাইৰেক্ট এইটো পেজ খোল খাই যাব ইয়াতে আপোনালোকে দুটা লিংক দেখিবলৈ পাব এইটো হৈছে লগইন আৰু এইটো হৈছে ৰেজিষ্টাৰ নাও এই লগইনত তেতিয়া ক্লিক কৰিব যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে তাৰ পিছতে ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে মোবাইল নম্বৰ দিব ইয়াতে ডেট অফ বাৰ্থ দি পেলাই ইয়াতে লগইন হৈ ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰি থোৱা নাই বা আগতে কৰা নাই তেনেহলে টেনচন ল'ব নালাগে ডাইৰেক্ট প্ৰথমতে ৰেজিষ্ট্ৰেচনটো কৰি লওক ইয়াতে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে এইটো পেজ খোল খাই যাব আৰু ইয়াতে কোৱা হৈছে আপোনালোকৰ যিখন ফটোখনৰ সাইজখন 450 কেবি তলত হ'ব লাগিব আৰু ইয়াতে যেটো আমি সিগনেচাৰ দিব লাগিব আমাৰ যেটো সহি দিব লাগিব হেতু 100 কেবিতকে সৰু হ'ব লাগিব এটো বল পেনে দিব লাগিব হয়তো ব্লু কালাৰ নহলে ব্ল্যাক কালাৰ ভিতৰত আপোনালোকে দিব পাৰিব বাকি যিখিনি ডকুমেন্টছ আমি আপলোড কৰিম সেই ডকুমেন্টছখিনি যেটো সাইজ থাকিব 200 কেবিতকে তলত হ'ব লাগিব আৰু PDF ফৰমেটত হ'ব লাগিব সো এতিয়া আমি এইখিনি ফিল কৰো চাওক ইয়াতে আমি প্ৰথমতে আমি ক্লিক কৰাৰ পিছতে আপুনি শ্ৰীমতী আপুনি যেটো উপাধি হেতু লিখে হেতু আপোনালোকে ধুনীয়াকৈ এটা আপোনালোকে সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰাৰ পিছতে এটা আপোনালোকৰ নিজৰ নামটো দিব নামৰ ফাৰ্ষ্ট মানে কিছুমানৰ তেনেকে মোৰ নাম ৰেকিব আফ্ৰিদি ৰেকিবটো প্ৰথমতে দিম এটা ফাৰ্ষ্ট নেমৰ ৰেকিব দিম আফ্ৰিদিটো দিম লাষ্ট নেমৰ ঠিক তেনেকে আপোনালোকে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম যদি আপছে ধুনীয়াকৈ দি দিব তাৰ পিছতে দেউতাৰ নাম দিব এডোখৰ জেগাত ইয়াতে আমাৰ মাদাৰ নেম দিব বা মাৰ নাম দিব এডোখৰ জেগাত তাৰ পিছতে এডোখৰত আপোনালোকৰ যেটো মোবাইল নম্বৰ বৰ্তমান ইউজ কৰি আছে হেতু এডোখৰ জেগাত দিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো নাম্বাৰটো আছে হেতু এডোখৰ জেগাত দি দিব যদি নাইকিয়া এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ টেনচন ল'ব নালাগে ইয়াতে ষ্টাৰ মাৰ্ক নাইকিয়া ন এটো নিদিলেও হ'ব ঠিক আছে আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশনটো আপোনালোকে সিলেক্ট কৰিব লাগিব পোষ্ট গ্ৰেজুৱেচন হওক HSLC মেট্ৰিক পাস যেটো আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশন হেতু আপোনালোকে সিলেক্ট কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে আমাৰ পাৰ্মানেন্ট যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো আমি সিলেক্ট কৰিব লাগিব অসমৰ সকলো ডিস্ট্ৰিক্টৰ নাম ইয়াতে আছে যিখন ডিস্ট্ৰিক্টৰ পৰা আপুনি হয় সেই ডিস্ট্ৰিক্টখন ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰিব তাৰ পিছতে জেন্ডাৰ সিলেক্ট কৰিব লাগিব ইয়াতে মেল ফিমেল যেটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব তাৰ পিছতে ক্যাটেগৰী বা যেটো কাষ্ট হয় হেতু আপোনালোকে সিলেক্ট কৰিব পাৰিব জেনেৰেল OBC SC STP STH তো যেটো হয় হেতু আপোনালোকে ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰ পিছতে আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ধুনীয়াকৈ এটা আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছতে যদি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ আছে তেনেহলে আধাৰ কাৰ্ড নাম্বাৰটো দি দিব যদি নাই টেনচন ল'ব নালাগে তাৰ পিছতে এইডোখৰ জেগাত আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি লৈ ডাইৰেক্ট ইয়াতে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব মই ফটাফট এইখিনি বস্তু ভৰাই লওঁ ৰেজিষ্টাৰত ক্লিক কৰিলো
ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক সাকসেসফুল হৈ গ'ল সাকসেসফুল হোৱাৰ পিছত এনেকৈ আহিব তাৰ পিছত আমি গো টু লগইনত ক্লিক কৰিব লাগিব আমি ইয়াতে গো টু লগইনত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো আমি আকৌ পুনৰ দিব লাগিব মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দিব পাৰো বা আমি ইয়াতে আমাৰ যেটো ৰেজিষ্ট্ৰেচন আইডি হেতু দিব পাৰো সো আমি এটো সহজ বুদ্ধিটো হল মোবাইল নাম্বাৰটো দিব পাৰো আমি ততে আমি ইয়াতে লগইনত ক্লিক কৰিছো ঠিক আছে লগইনত ক্লিক কৰাৰ পিছত ডাইৰেক্ট লগইন হৈ গ'ল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান যেটো ড্ৰেছাৰ পোষ্ট আছে হেতু এপ্লাই ষ্টাৰ্ট হোৱা নাই ইয়াতে নট এপ্লিকেবল বুলি আহিছে এইখিনি জায়গাতে এপ্লাই বুলি আহিব যেতিয়া এপ্লাই টু ষ্টাৰ্ট হ'ব এডখতে এপ্লাই বুলি আহিব বৰ্তমান যেটো আমাৰ গাৰ্ডমেনৰ পোষ্ট বা যেটো কনষ্টেবলৰ পোষ্ট হয় হেতু এপ্লাই ষ্টাৰ্ট হৈ গ'ল এইখিনি জায়গাতে এপ্লাই বুলি আহিছে চাওক মই এপ্লাইত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত ডাইৰেক্ট এটো পোষ্ট খোল খাই যাব ইয়াতে 4টা ষ্টেপ আছে ফাৰ্ষ্ট ষ্টেপ হৈছে এইগিটা প্ৰশ্ন কেইটামান খুদিব তাৰ পিছতে পোষ্ট সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে পাৰ্সোনাল ডিটেইলছ কিছুমান ভৰাব লাগিব তাৰ পিছতে যেটো আমাৰ এডুকেশনাল ডিটেইল কিছুমান ভৰাব লাগিব মই আপোনালোকক দেখাই আছো প্ৰথমতে খুদিছে যে আপুনি এক্স সাৰ্ভিসমেন নেকি যদি হয় ইয়েস দিব যদি নহয় নো দিব মই নো দিছো ইয়াতে খুদিছে যে আপুনি হোম গাৰ্ড হয়নে যদি হয় মই ইয়েস দিব লাগিব ইয়াতে মই সিলেক্ট কৰিব লাগিব ইয়েসত তো ইটা যেহেতু মই নহয় ইয়াতে নো দি দিছো তাৰ পিছতে খুদিছে যে আপোনাৰ এনসিসি আছে নে মই ইয়েস দিব লাগিব কাৰণ এইটো যেহেতু এনসিসি বা হোম গাৰ্ড নাথাকিলে এপ্লাই কৰিব নোৱাৰিব সেই কাৰণে মই ইয়াতে এনসিসি দিবই লাগিব ঠিক আছে তাৰ পিছত খুদিছে যে আপোনালোকৰ এনসিসি এ বি সি কি সাৰ্টিফিকেট আছে তো মোৰ যিখন সাৰ্টিফিকেট আছে মই হেতু সিলেক্ট কৰিছো মোৰ বিও থাকিব পাৰে সিও থাকিব পাৰে তো মই ইয়াতে সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছতে মোক কৈছে যে এনসিসি সাৰ্টিফিকেটখন আপুনি আপলোড কৰক এইডোখৰ জায়গাত আপলোডত মই ক্লিক কৰিছো ক্লিক কৰাৰ পিছতে তো ইয়াতে মই যেহেতু পিডিএফ ফৰমেটত অথনি এটা বনাই লৈছিলো সো মই ইয়াতে মই এনসিসি সাৰ্টিফিকেটখন মই আপলোড কৰিব লাগিব এতিয়া মই এনসিসি সাৰ্টিফিকেটখন আপলোড কৰিম সো ইয়াতে অলপ তললে আমি স্ক্ৰল কৰিছো তো ইয়াতে মই চাওক এটো এনসিসি সাৰ্টিফিকেটখন মই ইয়াতে আপলোড কৰি দিলো ঠিক আছে তো আপোনালোকৰ সন্মুখত এয়া এনসিসি সাৰ্টিফিকেটখন মই আপলোড হৈ গ'ল হৈ যোৱাৰ পিছতে ইয়াতে মই সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব লাগিব তো মই ইয়াতে সেভ এণ্ড প্ৰসিডত ক্লিক কৰি দিছো তো ইয়াতে চাওক নেক্সট স্টেপ আহি গ'ল নেক্সট স্টেপ অহাৰ পিছত ইয়াতে খুদিছে যে আৰ ইউ এলিজিবল ফৰ দা ফলোইং পোষ্ট ইয়াতে তলত দিয়া পোষ্টসমূহৰ বাবে আপুনি যোগ্য মানে এইটো পোষ্টৰ মানে যোগ্য তো ইয়াতে মই ক্লিক কৰিছো ক্লিক কৰাৰ পিছতে ইয়াতে সিলেক্ট হৈ গ'ল সিলেক্ট হোৱাৰ পিছতে ইয়াতে মই সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এইটো পেজ খোল খাই যাব আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট মানে পিআৰসি দিব পাৰে ঠিক আছে এইখিনি জায়গাত আপোনালোকে আপলোড কৰিব লাগিব কিন্তু ম্যান্ডেটৰি নহয় যেহেতু ইয়াতে ষ্টাৰ মাৰ্ক কোন ধৰণৰ নাই ন এটো ম্যান্ডেটৰি নহয় তাৰ পিছত এজ প্ৰুফ দিব লাগিব এটো ম্যান্ডেটৰি এজ প্ৰুফ দিব লাগিব যাৰ বাবে আপোনালোকে নিজৰ ভোটাৰ আইডি নহয় আপুনি আধাৰ কাৰ্ডখন দিব পাৰে বা পেন কাৰ্ডখন দিব পাৰে তাৰ পিছতে এমপ্লয়মেন্ট এক্সচেঞ্জটো যেহেতু ম্যান্ডেটৰি নহয় কিন্তু ফটো আৰু সিগনেচাৰ এটা বস্তু আপোনালোকে দিব লাগিব ঠিক আছে সো মই প্ৰথমতে যেটো আমাৰ এজ প্ৰুফটো হেতু মই দিলো যেহেতু ইয়াতে মই এনে এটা জাস্ট আপোনালোকক দেখাবলৈ কৰিছো ন সো ইয়াতে মই ক্লিক কৰি এটো মই আপলোড কৰি দিছো সো আপোনালোকৰ সন্মুখত এইটো আই থিং আপলোড হৈ যাব ভিডিওটো যদি লাইক কৰা নাই কৰি ৰাখিব কাৰণ আপোনালোকৰ বাবে বনাইছো ভিডিওটো আৰু ইয়াতে মই ফটো আপলোড কৰিম এতিয়া সো ইয়াতে ক্লিক কৰাৰ পিছতে মোৰ কোনখন ফটো আপলোড কৰিলে ভাল হ'ব যিকোনো এখন দি দিও খালি হলেই হল মই জাস্ট আপোনালোকক ইয়াতে চাওক দেখাই দিছে মই এখন আপলোডত মাৰি দিছো এটো সাকসেসফুলি আপলোড হৈ গ'ল তাৰ পিছত সিগনেচাৰ মই জাস্ট আপোনালোকক ডেমো দিবলৈ কাৰণে ভিডিওটো বনাইছো আপোনালোকে ইমান ধ্যান দিব তো ভিডিওটো বনাইছো জাস্ট আপোনালোকক ডেমো জাস্ট দেখাবলৈ কাৰণে এটো ভিডিও বনাইছো যাতে আপোনালোকে প্ৰসেসটো শিকিব পাৰে মই ইয়াতে এনে ধৰণে আপলোড কৰিছো ইয়াতে আপলোডত ক্লিক কৰি দিব লাগিব এনেকে আপলোড ক্লিক কৰাৰ পিছত ইয়াতে মোৰ আপলোড হৈ গ'ল তাৰ পিছত তলে চাব লাগিব ইয়াতে কি ভৰাব দিছে আমাৰ নেশনালিটিটো সিলেক্ট কৰিব লাগিব আপোনালোকে চাওক নেশনালিটিটো আমি সিলেক্ট কৰিব লাগিব ইণ্ডিয়ান তাৰ পিছত ৰিলিজিয়নটো তো আপোনালোকৰ যেটো ৰিলিজিয়ন হয় সেই ৰিলিজিয়নটো সিলেক্ট কৰিব পাৰিব ইয়াতে সকলো ৰিলিজিয়নৰ আছে ইয়াতে সিলেক্ট কৰিব পাৰিব তাৰ পিছতে ইয়াতে আমাৰ মোবাইল নাম্বাৰ অলৰেডি দিয়া আছে তাৰ পিছত আমাৰ যেটো এড্ৰেছটো সেই এড্ৰেছটো দিব লাগিব তো এইটো এড্ৰেছটো আমি দি দিছো তো এড্ৰেছটো মই ইয়াতে দি দিছো ঠিক আছে ইয়াতে মই আমাৰ পুলিশ ষ্টেচন সিলেক্ট কৰিব লাগিব তো পুলিশ ষ্টেচন আমাৰ ওচৰ পুলিশ ষ্টেচন এটো হ'ল তাৰ পিছত পিন কোডটা দিব লাগিব পিন কোডটা দি দিলো তাৰ পিছত ডিস্ট্ৰিক্ট নাম সিলেক্ট কৰিব লাগিব তো ইয়াতে মই অসমৰ গুটেকেখন ডিস্ট্ৰিক্টে ইয়াত আছে মই সিলেক্ট কৰি দিছো ডিস্ট্ৰিক্ট তাৰ পিছত ইয়াতে পুলিশ ষ্টেচন अगेन দিব দিছে তো ইয়াতে দুইটা যদি সেম হয় আপোনালোকৰ এই দুইটা যদি সেম হয় তেনহলে এই দেখত দি দিলেও হ'ব ইয়াত সিলেক্ট কৰি দিলে দুইটা অটোমেটিক সেম ফিল হৈ যাব ঠিক আছে সো এইখিনি মই ধুনিয়াকে ফিল কৰিলো ফিল কৰাৰ পিছত এতিয়া মই সেভ এণ্ড প্ৰসিডত ক্লিক কৰিম চাও তো সেভ এণ্ড প্ৰসিডত ক্লিক কৰাৰ লগত নেক্সট স্টেপ খুল খাই গৈছে এইটো যত আমি এডুকেশনাল ডিটেইল ভৰাব লাগিব যত আপোনালোকে ইয়াতে দেখিব পাইছে ইয়াতে মেট্ৰিক ক্লাছ 10 বুলি দিয়া আছে ন তো ক্লাছ 10 ৰ মই এটা আমাৰ বোৰ্ডৰ নাম দিব লাগিব মই সেবা হয় তাৰ পিছত ৰোল নাম্বাৰ কিমান আছিল ইয়াতে 48 তো ইয়াতে দিলো পাসিং ইয়াৰ আছিল কিমান আছিল হেতু দিব লাগিব তাৰ পিছতে পাৰ্সেন্টেজ কিমান আছিল হেতু মই দিব লাগিব যিকোনো দিব পাৰে তাৰ পিছত ইয়াতে আপোনালোকৰ মেট্ৰিকৰ যিখন সাৰ্টিফিকেটখন সেইখন আপোনালোকে মাৰ্কশিটখন সেইখন আপলোড কৰিব লাগিব সো মই ইয়াতে ক্লিক কৰি তললৈ স্ক্ৰল কৰি জিটি এখন আপলোড কৰি দিও জাস্ট এটো ডেমো ভিডিও হয় যেহেতু সো ইয়াতে মই ধুনিয়াকে এটো পিডিএফ বনাই থৈছিলো এটো মই আপলোড কৰি দিলো ঠিক আছে
তো এইটো সাকসেসফুলি আপলোড হৈ যাব যেহেতু ইয়াতে হেনেকে গম নাপায় তেওঁলোকে ইয়াতে ঠিক তেনেকে মই হায়াৰ সেকেন্ডাৰী দিব পাৰো ইয়াতে EHSEC এইটো হায়াৰ সেকেন্ডাৰী দিব পাৰো স্ট্ৰীম কি আছিল আপোনালোকে ধুনিয়াকে দিব পাৰে স্ট্ৰীম তাৰছত পাসিং ইয়াৰ কিমানত কৰিছিলে তো ধুনিয়াকে সেইখিনি ভৰাই দিব সৰি ইয়াতে ভুল হৈ গল 015 ওকে পার্সেন্টেজ কিমান আছিল আকৌ ইমানে দি দিছো আপলোড আকৌ কৰিব দিছে এখন ডকুমেন্টস তো ইয়াতে মই অলপ তললে স্ক্ৰল কৰিছো স্ক্ৰল কৰি পেলাই মই ইয়াতে থৈ দিয়া PDF টো এটো হৈছে PDF টো তো এটো মই আপলোড কৰি দিলো তো এটো চাওক মই যিমান পাৰো স্পিডত বনাব চেষ্টা কৰিছো যাতে ভিডিওটো বেছি লেন্ডি হৈ না যাওক তো ইয়াতে আকৌ নেক্সট যেটো আমাৰ ডিগ্ৰী আমি সিলেক্ট কৰিব পাৰো ডিগ্ৰী ভৰা পাৰো মই ডিগ্ৰী কি আছিল তো এটো গুৱাহাটী ইউনিভাৰ্সিটি ওকে তো গুৱাহাটী ইউনিভাৰ্সিটি কোৰ্সটো আছিল BA আছিল পাসিং কৰিছিল 2018 চনত পার্সেন্টেজ কিমান আছিল নাজানো পাহৰিলো কিবা দি দিছো আকৌ আপলোড কৰি দিও তো ইয়াতে মই তো ইয়াৰ আপলোড কৰি দিলো ঠিক আছে সো মই গুটেখিনি বস্তু ধুনিয়াকে আপলোড কৰি দিলো কৰি দিয়াৰ পিছতে এতিয়া আমি ইয়াতে এটা সেভ এন্ড প্ৰসিড যেটো তলৰ অপচন আছে হেতুত আমি ক্লিক কৰি দিছো সো সেভ এন্ড প্ৰসিডত ক্লিক কৰাৰ পিছতে মোৰ যিখন এপ্লিকেশন ফৰ্মখন গুটেখন শো কৰিছে যেহেতু মই গুটেখন ফেক ভৰাইছো জাস্ট আপোনালোকক দেখাবৰ কাৰণে সো ইয়াতে মই গুটেখন আপোনালোকে ধুনিয়াকে চাই লব ইয়াতে যদি কিবা ভুল হৈছে হেতু ঠিক কৰি লব যদিহে ভুল হোৱা নাই যদি ভুল হৈছে ইয়াতে বেক হৈ পেলাই ধুনিয়াকে হেতু বস্তু ঠিক কৰি লৈ পেলাই ইয়াতে কনফাৰ্মত ক্লিক কৰিব লাগিব মই কনফাৰ্মত ক্লিক কৰাৰ পিছতে ইয়াতে ওকে বুলি আহিব ওকে ক্লিক কৰিব লাগিব মানে মোৰ একো ভুল হোৱা নাই ইয়াতে মই সাবমিট হৈ গল ইয়াতে ওকে ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছতে হয়তো আপোনালোকৰ এপ্লাই কমপ্লিট হৈ গল এটা OTP এটা আহিব এতিয়া আপোনালোকৰ মোবাইললৈ এটা OTP আহিব মোৰ আহি গল ইয়াতে আহিছে OTP টো হৈ গল 2884 এটো OTP আহি গল মই এটো সাবমিট কৰি দিছো মানে মোৰ ইয়াত এপ্লাই টো কমপ্লিট হৈ গল ঠিক আছে সো আপোনালোকে চাওক এটা মই ওকে কৰি দিছো মানে মোৰ এপ্লাই বৰ্তমান সময়ত কমপ্লিট হৈ গল ঠিক আছে সো আপোনালোকে চাওক মোৰ এপ্লাই কমপ্লিট কেনেকে হল বুলি গম পাম এইখিনি জায়গাত আপোনালোকে চাওক একনলেজমেন্ট যিখন ফৰ্মখন যিখন মই এপ্লাই কৰাৰ পিছত এখন কাগজ এখন দিয়ে ন সেই কাগজখন আপোনালোকে ইয়াতে ক্লিক কৰি ধুনিয়াকে PDF ফৰ্মেটত ডাউনলোড হৈ যাব ইয়াতে চাওক মোৰ ডাউনলোড হৈ আছে এটো দেখে দেখিছে সো এইখন PDF ফৰ্মেটত মোৰ ডাউনলোড হৈ গল চাওক মোৰ এপ্লাই টো কমপ্লিট হৈ গল এনেকে আপুনি নিজৰ মোবাইলতে বহি ধুনিয়াকে এপ্লাই কৰিব পাৰিব ঠিক আছে যদি ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ